ব্যক্তিগত আক্ৰমণ প্ৰত্যাক্ৰমণৰ মঞ্চ হৈ পৰিছে নেকি অসম বিধানসভা ৰাজ্যৰ সমস্যা আৰু বিকাশৰ কথা ক'ৰবাতে থাকিল ব্যক্তিগত আক্ৰমণৰে ৰাজনীতিৰ পানী ঘোলা কৰাত ব্যস্ত মন্ত্ৰী বিধায়ক বিধানসভাত এটাৰ পিছত আনটো তুনুগা মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত অখিল গগৈয়ে মাত মাতিলে ব্যক্তিগত আক্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাই টানি আনিলে অখিল গগৈৰ পত্নী তথা অসমৰ বিশিষ্ট সমালোচক বি বৰুৱা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ গীতাশ্ৰী তামুলী বক্ৰপথেৰে চাকৰি লাভ কৰিছে গীতাশ্ৰী তামুলীয়ে এই অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈয়ে নিজৰাপাৰত ঘৰ কিনাক লৈও সৰব মুখ্যমন্ত্ৰী ইফালে হিমন্ত বিশ্বক উচিত প্ৰত্যুত্তৰ অখিল গগৈৰ উল্লেখযোগ্য যে অসমৰ এগৰাকী আশাৰীৰ সমালোচক তথা লেখিকা গীতাশ্ৰী তামুলী ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সোণৰ পদক প্ৰাপ্ত আছিল তেওঁ কলেজ এখনত চাকৰি পাবলৈ সকলো যোগ্যতা আছে ডক্টৰ তামুলীৰ তাৰ পাছতো চালে পেৰে কোবাই গীতাশ্ৰী তামুলীক ৰাজনীতিলৈ টানি আনিছে হিমন্ত বিশ্ব শৰ্মাই